নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আপোনালোকলৈ আজি 4টা বিভাগত ওলোৱা চাকৰি খবৰ লৈ আহিছোঁ, য'ত নেকি 40,000তকৈও অধিক পদ মুকলি হৈছে। আৰু পলম নকৰি ভিডিঅ'টো মেইন টপিকলৈ আগবাঢ়িছোঁ। কিন্তু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথমটো চাকৰি ওলাইছে প্ৰিজন ডিপাৰ্টমেণ্ট ফালৰ পৰা, য'ত জেইল ৱাৰ্ডাৰ বিচাৰিছে। ইয়াতে টোটেল পোষ্ট ওলাইছে 253টা পোষ্ট। ইয়াতে যদি আমি এজ লিমিট চাওঁ, 18 বছৰ বা 40 বছৰ বয়সলৈ সকলোৱে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো পাব। ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলি 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। এই পোষ্টত এপ্লাই কৰাৰ টাইমত আপোনালোকে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। ইয়াতে যদি চেলাৰী ষ্টাৰ্ট হ'ব 14,000ৰ পৰা 60,500 টকা, আৰু লগতে গ্ৰেড পে' কৰিব 5,200 টকাকৈ। ইয়াৰ যিটো লাষ্ট আবেদনৰ তাৰিখ হৈছে 11 ফেব্ৰুৱাৰী 2023। এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে হাইট ৰিকুৱাৰমেণ্টৰ কথা দিয়া হৈছে, যিটো মেল এণ্ড ফিমেলৰ কাৰণে বেলেগ বেলেগ হ'ব। লগতে চিলেকশ্যন প্ৰচিডিউৰ কথাও কোৱা হৈছে, যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো জব ওলাইছিলে তাত যিখিনি হাইটৰ ৰিকুৱাৰমেণ্ট আছে, লগতে যিখিনি চিলেকশ্যন প্ৰচিডিউৰ দিয়া হৈছে ছেম একেই হয়। আপোনালোকে যদি মোৰ সেই ভিডিঅ'টো চোৱা নাই, মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে ফৰেষ্ট ডিপাৰ্টমেণ্ট ফুল ভিডিঅ' লিংক বুলি পাব। তাতে গৈ আপোনালোকে মোৰ সেই ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে গোটেইখিনি কথা আপোনালোকে গম পাব। দ্বিতীয় চাকৰিটোৰ ফালে আগবাঢ়িছোঁ, যিটো ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটৰ ফালৰ পৰা ওলাইছে। নেম অফ দ্য পোষ্ট হৈছে PANJPF, মানে জুনিয়ৰ প্ৰজেক্ট ফেল'। ইয়াতে টোটেল পোষ্ট 10টা ওলাইছে। ইয়াতে যদি আমি এজ লিমিট চাওঁ, 25 বছৰৰ পৰা 28 বছৰ বিচৰা হৈছে। লগতে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো পাব, আৰু ইয়াতে ফিমেলৰ কাৰণেও এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে। আপোনালোকে যদি PA পোষ্টৰ কাৰণে এপ্লাই কৰে, আপোনালোকে মিনিমাম B.Science কমপ্লিট কৰিব লাগিব। আৰু যদি আপোনালোকে GPFৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ M.Science নহ'লে বা নৰ্মেল মাষ্টাৰ ডিগ্ৰী কৰা হ'লেও এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। ইয়াতে যদি আমি চেলাৰীৰ কথা কওঁ, 20,000ৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াৰ যিটো ৱাৰ্কিং ইণ্টাৰভিউ হ'ব 10 ফেব্ৰুৱাৰী 2023 হ'ব। আৰু আপোনালোকে যেতিয়া ৱাৰ্কিং ইণ্টাৰভিউত যাব, তেতিয়া কি কি ডকুমেণ্ট লৈ যাব লাগিব আৰু কোনটো এড্ৰেছত আপোনালোকে যাব লাগিব, এই সকলোখিনি ডিটেইলছ ইয়াৰে অফিচিয়েল এডভাৰটাইজমেণ্টখনতে পাই যাব, যিখনৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দি দিম। আপোনালোকে তাতে গৈ পঢ়ি ল'ব পাৰিব। আজি 3 নম্বৰ চাকৰিটো ওলাইছে আছাম স্কিল ডেভেলপমেণ্ট মিছন ফালৰ পৰা, য'ত এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ এণ্ড একাউণ্টেণ্ট কাম কেছিয়াৰ। ইয়াতে টোটেল পোষ্ট ওলাইছে 2টা। ইয়াতে এজ লিমিট মেনশ্যন কৰা হোৱা নাই। আৰু যদি আমি ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, BCom পাছ বিচৰা হৈছে। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াৰ যিটো চেলাৰী ষ্টাৰ্ট হ'ব 28,000ৰ পৰা 49,000লৈ দিয়া হ'ব। এই পোষ্টকেইটাৰ কাৰণে যিটো ৱাৰ্কিং ইণ্টাৰভিউ হ'ব, সেইটো 5 ফেব্ৰুৱাৰী 2023 লোৱা হ'ব। ইয়াতো ৱাৰ্কিং ইণ্টাৰভিউত গ'লে কি কি ডকুমেণ্ট নিব লাগিব আৰু কোনটো এড্ৰেছত আপোনালোকে যাব লাগিব, এই গোটেইখিনি ডিটেইলছ আপুনি অফিচিয়েল এডভাৰটাইজমেণ্টখনতে পাব, যিটো লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব। আজি 4 নম্বৰ মানে শেষৰটো পোষ্ট ওলাইছে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা, য'ত ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এণ্ড ডাক সেৱকৰ কাৰণে পোষ্ট ওলাইছে। অল অভাৰ ইণ্ডিয়াৰ সকলোৱে এপ্লাই কৰিব পাৰিব, য'ত টোটেল পোষ্ট 40,889টাকৈ পোষ্ট ওলাইছে। ইয়াতে 18 বছৰ পৰা 40 বছৰ বয়সৰ সকলোৱে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, মিনিমাম 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ অনলি 100 ৰুপিজ ৰখা হৈছে, এইটো অনলি ফৰ জেনেৰেল। ইয়াতে যদি আমি চেলাৰী চাওঁ, 12,000ৰ পৰা 24,470 টকাকৈ দিয়া হ'ব। ইয়াৰ যিটো লাষ্ট অনলাইন আবেদনৰ ডেট হৈছে 17 ফেব্ৰুৱাৰী 2023। ইয়াৰো অফিচিয়েল এডভাৰটাইজমেণ্টখন লগতে অনলাইন আবেদনৰ লিংক আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে পাই যাব। তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। আশা কৰোঁ সকলোৱে ভাল পালে। ধন্যবাদ।